নমস্কাৰ ক্লাছ 10 সায়েন্সৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে বিদ্যুৎ চেপ্টাৰৰ ৰুট আৰু ৰুধাকত্বৰ পাৰ্থক্য কিছুমান হেতু ৰুধাংক বুলিও লিখে গতিকে আমি পাৰ্থক্যখিনি তোমাৰ কমপ্লিট ডিফাৰেন্স যেটো হয় হেতু মই সেপাৰেট কৰি লিখি দিছো তোমালোকে এইখিনি লিখিলে হ'ল ৰুট আৰু ৰুধাকত্ব ৰুট এবিধ পদাৰ্থৰ ভৌতিক ধৰ্ম যেটো ফিজিক্যাল প্ৰপাৰ্টি বুলি কয় ইংলিছত যিয়ে পদাৰ্থৰ মাজৰে বিদ্যুৎ পৰিবহনৰ বিপৰীতে ক্ৰিয়া কৰে মানে কাৰেন্টটো যেতিয়া পাস হয় তাৰ এগেইনষ্টত মানে ইলেক্ট্ৰনৰ গতিত বাধা দিয়ে গতিকে হেতু হৈছে ৰুট আৰু ৰুধাকত্ব যেটো হল হেতু হৈছে ৰুধাংক বুলি কয় যে ৰুধাকত্ব পদাৰ্থৰ সেই ধৰ্ম যাৰ দ্বাৰা এটা নিৰ্দিষ্ট মান বা সীমা থাকে মানে এটা কনস্ট্যান্ট নাম্বাৰ ধ্ৰুব সংখ্যা গতিকে হি ৰুধাকত্বটো মানে এটা পদাৰ্থৰ ধৰ্ম প্ৰতিটো পদাৰ্থৰ এগেইনষ্টত এটা ৰুধাকত্ব নিজৰ থাকে দুই নম্বৰ ডিফাৰেন্সটো হল ৰুট দৈৰ্ঘ্য আৰু উষ্ণতাৰ সমানুপাতিক আৰু পৃষ্ঠকালৰ ব্যস্তানুপাতিক মানে ৰুটটো হৈছে লেন্থ আৰু টেম্পাৰেচাৰৰ ডাইৰেক্টলি প্ৰপৰ্চনেট আৰু এৰিয়াৰ তোমাৰ ইনভাৰ্সলি প্ৰপৰ্চনেট হয় ৰুটটো আৰু ৰুধাকত্ব কি হৈছে উষ্ণতা আৰু পদাৰ্থৰ ভৌতিক ধৰ্মৰ সমানুপাতিক মানে ৰুধাকত্বটো তোমাৰ উষ্ণতা যেটো টেম্পাৰেচাৰ হয় আৰু physical property of the substance মানে ভৌতিক ধৰ্মৰ সমানুপাতিক ৰুধৰ সিম্বলটো r হয় ৰুধাকত্বৰ সিম্বলটো ρ হয় যেটো আমি সিম্বলটো দি দিছো আৰু ৰুধৰ যেটো ফৰ্মুলা r ρ l/a আৰু ৰুধাকত্বৰ যেটো হয় তাৰ হৈছে ρ ra divided by l আৰু যেটো তোমাৰ ইয়াৰ যেটো ডেফিনিশন হয় r হৈছে তোমাৰ ৰুট হ'ব a হৈছে তোমাৰ ক্ৰস সেকশন এৰিয়া পৃষ্ঠকালি আৰু l হৈছে তোমাৰ দৈৰ্ঘ্য যেটো লেন্থ আৰু 5 নম্বৰ ডিফাৰেন্সটো হল SI ইউনিট অফ মানে ৰুধৰ SI ইউনিট হৈছে ohms আৰু ৰুধাকত্তৰ SI ইউনিট হল ohms মিটাৰ গতিকে এটা হৈছে ইউনিট হৈছে ohms আৰু এটো হৈছে ohms মিটাৰ আৰু 6 নম্বৰ ডিফাৰেন্সটো ইম্পৰ্টেন্ট হয়টো লিখিবা যে ৰুধৰ ব্যৱহাৰ বহু ক্ষেত্ৰত হয় যেনে হিটাৰ মটৰ লাইট মানে ৰুটটো আমি বহু ক্ষেত্ৰত ইউজ কৰিব পাৰো হিটাৰ মটৰ লাইট মানে ইলেক্ট্ৰনিক যিকোনো ক্ষেত্ৰত আমি ৰুটটো ইউজ কৰো কিন্তু ৰুধাকত্বৰ ব্যৱহাৰ কেলকছাৰ বালিৰ ক্ষেত্ৰত উপযোগিতাৰ প্ৰমাণ কৰিবলৈ যেটো কেলকৰাছ সয়েল বুলি মই লিখি দিছো যেটো ক্যালসিয়াম যুক্ত বালি থাকে কেলকৰাছ সয়েল ইংলিছত ওৱৰ্ডটো দি দিছো সো এটো আমি কেলকৰাছ সয়েল বুলি কওঁ সেই ক্ষেত্ৰত ৰুধাকত্বৰ ব্যৱহাৰ হয় গতিকে মেইনলি তোমাৰ 2 বা 3 মাৰ্কছৰ কাৰণে আহিলে প্ৰথম দুটা বা তিনটা ডেফিনেশন দিলে হৈ যাব আৰু যদি তাতকৈ বেছি আহে তলৰ ডেফিনেশনটা লিখিব লাগিব গতিকে ৰুট আৰু ৰুধাকত্বৰ পাৰ্থক্য এটোৱে হয় ভিডিওটো ইমানখিনি যদি কিবা থাকে জনাবা থ্যাংক ইউ